দেখা পাইছেনে তো আজি কাহিনী ধেৰ আছে কাহিনীটো কৈ আছো লাহেকে অকমান ভালকে বুজাই দিব প্ৰণৱে বুজাই দিব ধুনীয়াকে পামচাৰ হোৱা নাই দিয়ক খালি হাৱা কম আছে তো গাইজ গুড মৰ্ণিং আৰু আজি বহুত দিনৰ মূৰত আহিলোঁ ব্লগ এটা বনাম বুলি মানে আজি মোৰ মোবাইলটো বেয়াই হৈ আছে বাৰু সেইটোতো বাদ দিয়ক এতিয়া আমি গৈ আছোঁ মানে এই লগৰ এটাৰ লগত গৈ আছোঁ নগাঁও গৈ আছোঁ তাত গৈ কি কৰোঁ আৰু কেনেকুৱা কি হয় মই ঘৰৰ পৰা ওলাই আহি গ'লোঁ এতিয়া আহি পেলাই বৰ্তমান প্ৰণৱহঁতৰ ঘৰতে তাৰপিছত এয়া প্ৰণৱহঁতৰ ঘৰতে ৰখি আছোঁ গোটেইকেইটা এইটো বুলেন অভিজিত আৰু ক'লৈ গ'ল প্ৰণৱ ক'লৈ গ'ল এইটো ইফালে সোমাইছে এইটো তো আমি এতিয়া ওলাই দিওঁ ইয়াৰ পৰা আৰু ৰাস্তাত কি হয় দেখা পাবই তো স্কিপ নকৰাকৈ চাই থাকিব ইয়াক নিনো নেকি বাইক চলাব নাজানে কি ব্লগ বনাবে এনেকে সাথে বুলেট চলাই কি স্টার্টে বন্ধ কৰি দিলে আমি ওলাই আহিলোঁ প্ৰণৱহঁতৰ ঘৰৰ পৰা এইফালে পঠাই তাৰপিছত এতিয়া যাই আছোঁ ইয়াৰ দুটা গৈ আছে আগত আৰু প্ৰণৱে চলাই আছে বুলেন আৰু অভিজিত গৈ আছে এইখনত তো ৰাস্তাত লগ পাই আছোঁ গাইজ তো এনেকৈ ওলাই আহি মেইন ৰাস্তা পাই গ'লোঁ তো আহিছোঁ গাইজ লোকেশ্যনৰ মতে এনেকুৱা ভিতৰৰ ৰাস্তাত আহি আছোঁ ক'ত ওলাওঁগৈ এইটো ভগৱান জানে লোকেশ্যনে যোনফালে নি আছে সেইফালে গৈ আছোঁ আৰু এতিয়া লোকেশ্যন চাই আছে তো গাইজ আহি আমি এতিয়া অকণমানকৈ সৰুকৈ ব্ৰেক এটা লৈছোঁ তাৰপিছত এইফালে প্ৰণৱ তো ইয়াত ৰখিছোঁ আৰু এইখনত ৰখি থাকোঁতে এটা বস্তু দেখা পালোঁ এই তাৰ কেইডালত কি চাউণ্ড চাউণ্ড দি আছে তেনেকুৱা কিবা হ'ব চাগে অকণমান টাইম চাইলেণ্ট হৈ গ'লে আপুনি শুনা পাব চাউণ্ড এটা পূৰা পানী চাউণ্ডটোৰ নিচিনা এনেকৈ কেমেৰাত নাই হোৱা চাগে মানে চাউণ্ডটো যদি মই আহিছে মই অকণ চাউণ্ডটো বঢ়াই দিম তো আমি আকৌ ওলাই গৈ থাকোঁ আৰু ৰাতিপুৱা পৰাতো একো চাহ তাহ খোৱাই নাই আৰু প্ৰণৱৰ লগতে চাহ তাহ খাই কৰি অহা তো গাইজ আকৌ ওলালোঁ এই দুটা গৈ আছে আমি দুটা গৈ আছোঁ এইখনত পাচাব কৰি আছিলোঁ আগফালে মানুহ আছে আমি দেখা নাপালোঁ পাচাব কৰা হোৱাৰ পাছতে দেখা পাইছোঁ গোটেইকেইটা পলাই আছোঁ এতিয়া লোৱালিকে আৰু এটা বস্তু চাওক গছজোপা চাওক তো আকৌ এনেকেই গৈ থাক তেল দিব বিচাৰি তেল দিব পালোহি আমাৰ তেজপুৰততো বহুত ঠাণ্ডা আছিলে কিন্তু তাত এতিয়া ৰ'দ চ'দ ওলাইছে আমাৰ ইয়াত চাওক পূৰা কুঁৱলী এতিয়া আমি পালোহি তেল ফুলকৈ ভৰাই লওঁ তাৰপিছত গৈ আছোঁ কঁকাল বিষাই গৈছে তো গাইজ আমি তেল চেল ভৰা হৈ গ'ল অলপ মানে ফ্ৰেছ হৈ লওঁ মুখ চুখ ধুই কিনে
আৰু ইয়াত ঠাণ্ডাটো বহুত। আমাৰ তাততো ৰ'দ দিলে ৰ'দ ওলাই আছিলে আমি আহোঁতে ব্ৰিজৰ পাওঁতে এইখিনি ৰ'দ চ'দ ওলাইছে অকণ ৰ'দ মানে আৰু পোহৰটো ধুনীয়াকৈ হৈছিলে। ইয়াত কিন্তু ইয়াত বেয়া কুঁৱলী পৰি আছে, ইয়াত ভালকৈ দেখাই নাপায়, কুঁৱলী পৰি আছে পূৰা। আমি এতিয়া ৰখা, তো ইয়াৰ পৰা আকৌ ৰখা চিষ্টেম নাই, একদম ডাইৰেক্ট যায় তাতহে উঠিমগৈ। আৰু পাৰিলে চাহ তাহ কিবা এটা খাই ল'মগৈ আগত, তো ৰাস্তাত লগ পাই আছোঁ। এইটো সৰুকৈ ব্ৰেক। আমি এতিয়া অকণমান টাইম ৰখি লওঁ। এইফালে বাবাজী আহিছে। গুড মৰ্ণিং বাবাজী। তো আমি এতিয়া আকৌ গৈ থাকোঁ আৰু চাহ তাহ খাবলৈতো এনেকৈ গাড়ী স্পীড দবাই আছে না। গাড়ী মানে গাইজ ব্ৰেক এটা লৈ আহিলোঁ আৰু এতিয়া আকৌ ষ্টাৰ্ট ৰাইডত গৈ থাকোঁ নে কি বনাম? গৈ থাকোঁ আকৌ চাহ তাহ অকণ খাবগৈ লাগিব নেকি? আগলৈ গৈ পেলাই লাল চাহ এখন খাম, মাইণ্ডটো ফ্ৰেছ কৰিম। সেইটোৱে গা চাহ বিষাই গৈছে, অকণমান লাল চাহ খাম আদা দি একদম। তো গাইজ আমি দোকানতে লগ পাম আৰু, তো চাই থাকক ভিডিঅ'টো। পামচাৰ হোৱা নাই দিয়ক, খালি হাৱা কম আছে, হাৱাটো চেক কৰিছোঁ। নাই মুখখনে চাইছোঁ। তো ইয়াতে চাহ অকণ খাই লওঁ। চাহ বনাইছেনে? 4 কাপ বনাই দিয়ক। এই বনাওক। কি হৈছে? কি হৈছে? কি হৈছে? কি হৈছে? কি হৈছে? নিন্দিয়া লাগিছে, নিন্দিয়া। টোপনি আহিছে বোলে, বনাব টোপনি আহিছে। তো চাহ বনাব দিছোঁ, চাহ তাহ খাই লওঁ আৰু গাড়ী হাৱা কম আছে, হাৱা চেক কৰি গৈ আছোঁ। চাহ তাহ খাই কৰি হৈ গ'ল, এতিয়া আকৌ ওলাই যাওঁ নেকি? আমি এতিয়া ওলাই দিমগৈ। ওলাই দিওঁ ন? লাল চাহ খাই দিলোঁ, লাল চাহ খাই পূৰা এনাৰ্জি হৈ গৈছে। এতিয়া আকৌ চেম যেনেকৈ আহিছিল তেনেকৈ যাম এতিয়া। মোবাইলটো মোক। তো গাইজ ফাইনেলি ৰহাত টোল গেট। ৰহা টোল গেট। তো গাইজ ৰাতিপুৱা বুকৰি এইটো কথা পাতি যে পাচাক কৰি আছে। গাইজ ফাইনেলি আমি আহি পেলাই ইয়াত ডেষ্টিনেশ্যন পাই গ'লোঁ। তো ইনকেইটা আগলৈ গুচি গ'ল, মানে এইকণত ডিভাইডাৰ আছিলে, আমি এইফালে সোমাই গ'লোঁ, ইনকেইটা আগলৈ গুচি গ'ল। এতিয়া এইফালে তিনি ঘূৰি আহিব। তো ইয়াতে আহি পেলাই ৰখিছোঁ অকণমান। এয়া গুপ্তা হোটেল, প্ৰণৱ এইটো। আৰু গুপ্তা যি কাহিনী ধেৰ আছে, কাহিনীটো কৈ আছোঁ লাহেকৈ, অকণমান ভালকৈ বুজাই দিব।
এই প্ৰণৱে বুজাই দিব ধুনীয়াকে নহয় মাজতে ট্ৰেণ্ডিং চলি আছিলে যে সনম গুপ্তা ব্যৱসায় বুলি আচ্ছা তো সনম গুপ্তা ব্যৱসায় কৰাৰ পাছত এইখন হোটেলতে খাবলৈ আহিছিল নেকি বাৰু 200 মানে তো গুপ্তা হোটেল বনাই ল'লে নিউ গুপ্তা হোটেল সনম গুপ্তা ব্যৱসায়ী যে আছিলে ইয়াতে খাব আহিছিল চাগে খাই পেলাই ইয়াতে নামটো দি থৈ গ'ল গুপ্তা তাকে যদি আপোনালোকে বুজি পাইছে আৰু তেনেহ'লে কমেণ্টটো কৰি পেলাই জনাব কি হয় গুপ্তাজী ইয়ালৈ আহিছিলে নেকি চাই ল'ব আৰু মোৰ তাতে এই দুটাক ডিভাইডাৰ বিচাৰি এতিয়া ডিভাইডাৰ বিচাৰি নাপালে বুজিছে আকৌ ঘূৰি আহিছে ডাঙৰ ডিভাইডাৰ আছিল তো এতিয়া ল'ৰাটো আহি আছে আমি বস্তু এটা নিবলৈ আহি আছিলোঁ মানে এতিয়া বস্তুটো আহি লওক তাৰপিছত আপোনালোকক দেখাম কি বস্তু হয় তো এই দুটা আহি আছে তো দেখা পাব কি বস্তু আৰু এতিয়া মৰ্ণিং কেইটা বাজিছে কাহিনী এটা হৈ গ'ল কাহিনীটো হ'ল মানে আমি মানে ব্লগ বনাই আছিলোঁ কিন্তু ৰেকৰ্ড কৰা নাছিলোঁ 10 মিনিটমান এনেই বগা 10 মিনিটমান এনেই কিবা কিবি কৈ থাকোঁতেই গ'ল এতিয়া হাঁহিছে কেনে এতিয়া আমি ইটা ভাটা পালোঁ আৰু ইয়াক থৈ যাম ভাবিছোঁ ইয়াতে কাম কৰিবলৈ ইয়াত বোলে মানুহ লাগে ইয়াত কৈ আছে ইয়াত থৈ যাওঁ ভাল হ'বনে থৈ যাম ভাবিছোঁ ইয়াতে দিন হাজিৰাটো বেছিকৈ পৰে তেনেহ'লে কৰিব পৰা যায় 10 টকাত এটকা এটা এতিয়া 10 টকা কি এটকা নহয় এনেই তোৰ দামটোতো বেছি কিন্তু ইয়াত পাৰ ডে কে পিচ বনাব পৰা সেইটো হৈছেগৈ হেৰি দিন হাজিৰা আমি ইমান দূৰ আহি পেলাই এতিয়া কেনেকৈ বনাই চাবলৈ আহিছে ই বোলে ইটা ভাটা খুলিব পিচি লৈ আছে অভি আৰু এই মেনেজাৰ ইটা চাইজটো ইমানটোমান হ'ব বোলে এইটো সমান তো এতিয়া কেনেকৈ কি হয় ইটাৰ সেইটোৰ ওপৰত অকণমান চাই লওঁ আজিলৈকেতো আমি এনেকৈ সোমাই পোৱা নাছিলোঁ তো আজি চাওঁ কেনেকুৱা কি হয় তো এইফালে ইয়াত কেঁচা মানে প্ৰথমতে বনাই আগতে আমি এইখিনি চাই লওঁ তাৰপিছত এইখিনি দেখাই আছোঁ কেঁচাকৈ কেনেকৈ কি হয় এইখিনিত বহুত গৰম তো এনেকৈ এতিয়া ইয়াত তলত ইটা আছে নেকি জলদি কৰ মোবাইলটো এৰি দিবি আকৌ ইয়াত তলত এতিয়া চলি আছে মানে দেখা পাইছেনে এই চব এই মাটি দি আছে যে এইখিনি নহ'লে ইটাটো ৰঙা হৈ থাকে ন ভৰি ৰখাব নোৱাৰিব আচ্ছা এইবিলাক ৰাবিজ যে দিছে এইবিলাক ৰাবিজ বুলি কয় ইটাবিলাক পুৰা ৰঙা হৈ আছে ন ইয়াত ভৰি দিব নোৱাৰিব নহ'লে ইফালে ইয়াৰ ইটা মানে গৰম হৈ ইটা বনি আহি আছে তো এয়া কয়লা তো গাইছ এয়া কেঁচা ইটা এইফালে এয়া ইটা বনি গ'ল মানে গৰম এয়া পুৰা পাছত এনেকৈ এইটো মাটিটো অঁতাই দিয়ে তাৰপিছত এয়া হেৰি হয় এয়া তাত বনি আছিলে আৰু এইবিলাক মানে হেৰি কৰা হয় ইটা পূৰা জুই চুই দিয়া মানে হৈ গ'ল তাৰপিছত এয়া ইটা ওপৰৰ মাটিখিনি আঁতৰাই কিনে ইটা ওলায় এয়া হেৰি দি আছে মাটি দি আছে চব তো গাইজ ইয়ালৈ আহি পেলাই এটা বস্তু আমি গম পাই গ'লোঁ ইটা কেনেকৈ হয় মানে কেনেকৈ বনায় আমি ভাবি আছোঁ যে ইটা এটা সোমিয়াই থাকে তেনেকৈ হৈ থাকে সেইটো নহয় মানে এনেকৈ পূৰা এতিয়া গোটেই এনেকৈ ৰাউণ্ডটো ইটা আছে তো তাৰপিছত মানে ইটাখিনি এটা এজেগাত মানে গৰম কৰি দিলে আৰু এইখিনি পূৰা ৰাউণ্ড হৈ গৰম হৈ গৈ থাকে জুই দি থাকিব নালাগে এক্সট্ৰাকৈ বাউন্সাৰ মাৰি আছে এতিয়াও বাউন্সাৰ মাৰি আছে আমাৰ আমিও ভালকৈ ইমান বুজি পোৱা নাই তেওঁ কিন্তু বহুতখিনি বুজি পাই গ'লোঁ আজি গম পাই গ'লোঁ যে ইটা এনেকেই বনে আৰু আগতে ভাবিছিলোঁ যে আমি এটা এটাকৈ ইটা ভৰাই থাকিব এটা এটাকৈ উলিয়াই থাকিব এতিয়াহে গম পোৱা হৈছে ইমানখিনি ইটা যে একেবাৰতে হৈ যায় 10,000 20,000 ইটা এবাৰতে হৈ যাব এইফালে তো এয়া ফাৰ্ষ্টতে মাটিৰ এইটো এইটো একে মেইন ফাৰ্ষ্টৰ মালটো আৰু ফাৰ্ষ্টতে এইটো মাল ডিজাইন এইটো ডিজাইন দি আছে ইটাৰ
ইয়াতো বনাই আছে ইটা মানে ডিজাইন কৰি আছে ইয়াতে ইফালে মানুহ এয়া কাম কৰি আছে বহুত ইটা বনাই থৈ দিয়া আছে কেঁচা মানে ইয়াৰ এইখিনি তাত দিবগৈ জুই দিব তাৰপিছত তাৰ পৰা হৈ যাব আৰু এইফালে বনি আছে তো লগত এই দাদা এজন আছে আমি চাই গৈ আছো তো গাইজ এই তাত মাটিটো মিলাই থাকে তাৰপিছত তাৰ পৰা JCB দি উঠাই কিনে মেচিনত দিয়ে মেচিনৰ পৰা মিলি কৰি আৰু এয়া মানুহে ঠেলা টানি আছে সেইবিলাক আনি কিনে এনেকৈ জেগাই জেগাই দি দিয়ে ইয়াত বনাই আছে এইফালে তাৰপিছত ইয়াত বনাই আছে এইফালে বনাই আছে ইয়াতো আছে মানে এনেকৈ বনাই কৰি ইয়াত ঠেলা দি দিয়ে ইয়াত বনাই তাৰপিছত ডিজাইন হয় ইয়াৰ পৰা গৈ তাত যাব এই তাত গৈ তলত মানে গৰম হেৰি হ'ব আৰু গৰম হৈ পেলাই তাৰপিছত তাৰ পৰা ওলাই গৈ থাকে এনেকৈ গাইজ আমাৰ মেইন বস্তুটো এইটো পেকিং হৈ আছে অকণ ধৰিব পাৰিছে চাগে কি বস্তু হ'ব পাৰে পেকিং কৰি আছে চব তো পেকিং হৈ গ'ল ইয়াত বতৰটো ভাল নহয় বৰষুণ দিয়ে বুলি ইয়াৰ পৰা পেকিং হৈ আছে পলিথিনত আজিৰ পৰা ভিডিঅ'বিলাক আৰু মজাকে আহি যাব তোমাক বাই বাই দিলো আৰু আমাৰ এয়া চব বস্তু লৈ এইটো মোৰ লগত এইফালে ইটো লৈ আছে বেগে চেগে যেন তেনি ধেৰ কিবা কিবি আছে তাৰপিছত এইটো চাওঁ তাৰপিছত মোৰ ভৰিখন এতিয়া বিষাইছে নখটো কোণাটো কিবা মোবাইলটো ধৰি দিয়া মোবাইলটো কেনেকৈ ধৰি দিম তো এইটো অৱস্থা মোৰ পেকিং কৰি লোৱা হৈছে ৱেডাৰটো ভাল নহয় বিশেষ ৰাস্তাত যদি আমাক আকৌ ৱেলকাম কৰি দিয়ে আমাৰ ৱেলকাম হৈ যাব বস্তুখিনি বৰষুণ দিলেহে বেয়া হ'ব আৰু তো ৰাস্তাত লগ পাই আছো আৰু ইয়াক বাই বাই দিলো গোটেইকেইটাই বস্তু চস্তু লৈ মন চন মাৰি আছে দুখ নকৰিবা আমাৰ তাত থাকিলেও ভালকে থাকিব তো গৈ থাকো ৰাস্তাত লগ পাম আমি এনেকে আহি আছো তাৰপিছত এয়া বস্তু কি লৈ আছে এটা মোৰ লগতো আছে আমি দুটা আমি ঘৰত গৈ আছো তাৰপিছত অলপ আগত যাই কিনে কিবা এটা খাব লাগিব ৰাতিপুৱা চাহকণে খোৱা আৰু এতিয়া হৈ আহিছোঁ এতিয়া 10টা 10:30 বাজিছে কিবা এটা খাই ল'মগৈ যাই কিনে বতৰটো বহুত বেয়া ঠাণ্ডা হৈ আছে পুৰা পেটত থকা বোলে জীৱ জন্তু মৰি গৈছে ইয়াত তাৰপিছত কিবা এটা খাই ল'মগৈ যাই কিনে তো গাইজ আমি কিবা এটা ইয়াত খাই লওঁ ইয়াত জাপি দেখিছোঁ তো কি বনাইছে চাই লওঁ তাৰপিছত হোটেলটো দেখিবলৈ বহুত ধুনীয়া বনাইছে যে তো জাপি ভৰ্তি হৈ আছে এইটো প্ৰণৱ গাইছে আমি এতিয়া ৰাখিছোঁ বস্তু চস্তু ইয়াতে আমি খাম এতিয়া কি খাম ধাবাখনৰ নামটো দেখাই দিয়া জাপি লোকেল লাভা তো অৰ্ডাৰ দিছোঁ ৰুটি দিছে ন ৰুটি আৰু চিকেন তো ফ্ৰেছ ধুই লওঁ হাত চাত ধুই লওঁ তাৰপিছত লগ পাই আছোঁ ভিডিঅ'টো বহুত ধুনীয়া এবাৰ চাই লওক আহি গ'ল ৰুটি চুটি তাৰপাছত এইফালে এইটো প্ৰণৱে মাৰিয়ে আছে বোলে নামটো পাহৰি যাওঁ আমাৰ আহাই নাই আমি মোবাইলটো এয়া ইয়াতে খাই আছে আমি চাই থাকিম এতিয়া আমি সিহঁতক দেখাই খাম কিছুমান জৰুৰী বস্তু যিবোৰ আগতে লৈ থ'ব লাগে তো আমালৈ আনি আছে অলপ টাইম লাগিব এয়া আমাৰো আহি গৈছে তো খাই কৰি লগ পাই আছো চিনেমেটিক দেখাই দে কৈ দিয়া খানাটো কেনেকুৱা হৈছে কৈ দিয়া লিংকটো দি দিম নাম্বাৰ চাম্বাৰ দি দিম আপোনালোকে কথা পাতিলোঁ মেনুখনে নাই ইয়াত
নাম্বাৰ থাকিব এই গাইড তো আমি খোৱা বোৱা কৰিলোঁ এতিয়া গৈ থাকোঁ আৰু ন গৈ থাকোঁ যাওঁ আৰু আকৌ একে ছেম ৰূপত এইফালে মোৰ লগত এইটোতো কেলা নেৰাই হ'ল মোৰ লগ এইটো অৱস্থা মোবাইলটো হা এইটো অৱস্থা এইডাল পাইপ পানী পাইপ তো গৈ থাকোঁ ৰাস্তাত লগ পাম গৈ ন ব'লা এইফালে চাহ মানে কি ছোৱালী চাব দিছে দে ব'লা হেল্ল' বহুত কৰিলা তো গাইজ আমি মিছা কেম্প পাই গ'লোঁ এইবাৰ আহোঁতে আমি কলিয়াবৰ হৈ আহিছোঁ এতিয়া ওচৰতে ইফালে গাঁৱৰ ভিতৰে গৈছিলোঁ এতিয়া কলিয়াবৰ হৈ আহি আছোঁ তো আৰু কলিয়াবৰ পাম আৰু বেছি টাইম নাই আৰু ব্লগ বনোৱা নহ'ল বৰষুণ আহিছিলে সেইটো কাৰণে বনোৱা নহ'ল মোবাইলটো ওলোৱা নাছিলোঁ আৰু গান শুনি আহি আছোঁ ভাগৰি গোটেইকেইটা আহি আছোঁ তো গৈ থাকোঁ আকৌ গৈ কলিয়াবৰ লগ পামগৈ তো চাই থাকক ভিডিঅ'টো মেলি লৈ আহি আছোঁ চব বিষুৱাই দিছে গা চা চব বিষাই গৈছে মইতো বহিয়ে আছোঁ যেনিবা অকণমান টাইম চলালোঁ চলাব মন নগ'ল তাৰপিছত ইয়াক দিলোঁ আহি আছোঁ আৰু লাহে লাহে কলিয়াবৰ পাম আৰু ন কলিয়াবৰ পামেই আৰু তো ইয়াৰ মন্দিৰত নামঘৰত কিবা হৈ আছে তো কলিয়াবৰ আমি আহি পাই গ'লোঁ এইটোৱে পেন মোহাৰি আছে চাওক যিমান ধূলি ক'লা পেন দেই এইটো ক'লা পেন মোক এই সময় দি পেলাই মোক ৰখাই থৈ দিছে বগা জোতা অৱস্থা চাওক অঁ বগা জোতা এই পাচাক কৰি আহিছে এতিয়ালৈকে কিমান বাৰ পাচাক কৰিব গৈছে আমি কলিয়াবৰ এইকণত ৰখিছোঁ নেলি ভোমাগুৰি ব্ৰিজ পাই গ'লোহি গাইজ ফাইনেলি আমি বৰুৱা চাৰিআলি পাই গ'লোঁ আৰু ঘৰলৈ বেছি নাই আমি যাই এতিয়া যাম মিছন চাৰিআলি মানে পতিয়া চুবুৰীত তাত বস্তু থৈ তাৰপাছতে আমি ঘৰলৈ যাম আৰু এতিয়া বৰুৱা চাৰিআলি পাই গ'লোঁ এইকেইটা পাছে আহি আছে এয়া গা ফুটাই আছে গোটেইকেইটাই এইমাত্ৰ এয়া আহি পাইছোঁ বস্তু থৈছোঁ তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু ভাগৰ লাগিছে এতিয়া শুম অকণমান তো বাই বাই Tomar el verano, tú me imaginas aquí, ay, corrida.